আমি যিকোনো ধৰণৰ খোৱা বস্তু অথবা খাদ্যৰ সামগ্ৰীক ব্যৱসায় কৰিব হ'লে আমি ফাচাই মানে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা লাইচেঞ্চ ওলাব লাগিব। যদিও আমাৰ এখন সৰু ঠেলা দোকান বা হোম বেকাৰী, হোটেল, ধাবা, মাছ মাংস দোকান বা কিবা খাদ্যৰ মেনুফেকচাৰিং কোম্পানী আছে, আমি ফাচাই লাইচেঞ্চ ওলাবই লাগিব। আৰু ভাল খবৰ এইটো হৈছে যে আমি এই ফাচাই লাইচেঞ্চখন আমি অনলাইনে এপ্লাই কৰি আমি অনলাইন ওলাব পাৰোঁ। তো আহক আমি অনলাইন ফাচাই লাইচেঞ্চ কেনেকৈ ওলাব পাৰি, আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন আইকনটো দবাই দিব যাতে আৰু এনেকুৱা ইনফৰ্মেশ্যন বেছ ভিডিঅ' আপোনালোকে পাই থাকে। আমি গুগলটো অ'পেন কৰি ইয়াত www.fos.fssai.gov.in আমি টাইপ কৰি ছাৰ্চ কৰিম। তো ইয়াত দেখিছে আমি ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত আমি ইয়াত ক্লিক কৰিম। তো ইয়াত ক্লিক কৰিলে আমি ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ আমি অফিচিয়েল পেজত আমি এণ্টাৰ হৈ যাম, আৰু এই লিংকটো মোৰ ডেছক্ৰিপশ্যন দিয়া আছে। আৰু এতিয়া আমি তলত যদি চাওঁ, ইয়াত দেখিছে ফি ষ্ট্ৰাকচাৰ। তো ইয়াত আমি ক্লিক কৰিলে আমি কেনেকুৱা ধৰণৰ আমাৰ খাদ্য ব্যৱসায় আছে তাৰ আমি ফিজবোৰ আমি চাব পাৰিম। তো ইয়াত আপোনালোকে PDF-টো অ'পেন কৰি আপোনালোকে চাই ল'ব পাৰে। তো আমি লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিব হ'লে প্ৰথমতে আমি ইয়াত ছাইন আপ কৰিব লাগিব। তো ইয়াত আমি ছাইন আপত ক্লিক কৰিলে ইয়াত দেখিছে এনেকৈ এখন ইণ্টাৰফেচ আছে। তো আমি এখন ফিল আপ কৰি দিম। তো ইয়াত দেখিছে এপ্লিকেণ্ট নেম। তো ইয়াত আমি আমাৰ নেমটো এণ্টাৰ কৰি দিম। তাৰ পাছত ইমেইল আইডিটো এণ্টাৰ কৰিম। আৰু ইমেইল আইডিটো এণ্টাৰ কৰোঁতে আপুনি ভালকৈ এণ্টাৰ কৰিব, কাৰণ আপোনাৰ যোনখন ফুড লাইচেঞ্চ সেইখন এই ইমেইল এড্ৰেছটোতে চেণ্ড কৰা হ'ব। তাৰ পাছত আমি ইয়াত ফোন নম্বৰটো এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত আমি আমাৰ ইউজাৰ আইডি এটা যিকোনো এটা আমি ইউজাৰ আইডি মন পচন্দ এটা বনাই আমি ইয়াত এণ্টাৰ কৰি দিম। তো ইয়াত আমি পাছৱৰ্ড এণ্টাৰ কৰিম। পাছৱৰ্ড এণ্টাৰ কৰোঁতে আপোনাৰ ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব কেনেকুৱা পাছৱৰ্ড দিব লাগে। ইয়াত মই এটা এক্সাম্পল দি দেখাই দিছোঁ, তো আপোনালোকে সেইমতে দিব পাৰে। তাৰ পাছত ইয়াত আমি আমাৰ পাছৱৰ্ডটো আকৌ ৰি-এণ্টাৰ কৰি দিম। তাৰপিছত দেখিছে কেপচাৰ কোডটো যোনটো আছে নম্বৰত, তো সেইটো আমি যেনেকৈ আছে তেনেকৈ আমি এণ্টাৰ কৰি দিম। তাৰপিছত আমি ছাইন আপত ক্লিক কৰিলে এয়া দেখিছে আমি যোনটো মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ দিছিলোঁ তাত এটা OTP যাব। তো সেই OTPটো আমি এণ্টাৰ কৰি আমি ছাবমিটত ক্লিক কৰি দিম। তাৰপিছত এয়া ছাবমিটত ক্লিক কৰাৰ পিছত দেখিছে আমাৰ ৰেজিষ্টাৰ হৈ গ'ল। তাৰপিছত আমি ইয়াত লগ ইনত আমি ক্লিক কৰিম। তো ইয়াত লগ ইনত ক্লিক কৰাৰ পিছত দেখিছে আমি ইয়াত আমাৰ ইউজাৰ নেমটো আমি এণ্টাৰ কৰিম যোনটো আমি দিছিলোঁ, আৰু আমাৰ পাছৱৰ্ডটো আমি এণ্টাৰ কৰিম। আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰিম। কেপচাৰ কোডটো এণ্টাৰ কৰি আমি ছাইন ইনত ক্লিক কৰিম। ছাইন ইনত ক্লিক কৰাৰ পিছত এয়া দেখিছে বাওঁ ছাইডে লেফ্ট ছাইডে ডেছবৰ্ড বুলি আছে। তো আমি ইয়াত লাইচেঞ্চ/ৰেজিষ্ট্ৰেশ্যন, তো আমি তাত ক্লিক কৰিম। এতিয়া আমি এপ্লাই ফৰ নিউ লাইচেঞ্চ এণ্ড ৰেজিষ্ট্ৰেশ্যন আমি ইয়াত ক্লিক কৰিম। তো ইয়াত ক্লিক কৰাৰ পিছত এয়া দেখিছে আমাৰ ষ্টেটখন আমি চিলেক্ট কৰিব আছে। তো আমি ষ্টেটখন আমাৰ চিলেক্ট কৰি ল'ম। তাৰপৰা ষ্টেটখন চিলেক্ট কৰাৰ পিছত এয়া দেখিছে বহুতকেইটা অপশ্যন আছে, ট্ৰেড এণ্ড ৰিটেইল, ফুড ছাৰ্ভিচেছ, মেনুফেকচাৰ। তো আপোনালোকে চাই ল'ব কোনটো আপোনাৰ হয়। আৰু মই যিহেতু হোম বেকাৰীৰ কাৰণে লাইচেঞ্চ ওলাইছোঁ, তো সেইটো কাৰণে মই ফুড ছাৰ্ভিচেছত ক্লিক কৰিম। তাৰ পাছত মই ফুড ভেণ্ডিং ইষ্টাব্লিছমেণ্ট ইয়াত ক্লিক কৰিম। যিহেতু মোৰ হোম বেকাৰী হয়, তো এইটো পইণ্টৰ কেটেগৰীত পৰিছে, তো সেইটো কাৰণে মই ইয়াত ক্লিক কৰিছোঁ। তাৰপৰা ইয়াত দুটা অপশ্যন দেখিছে, মোৰ টাৰ্ণ অভাৰ যদি মোৰ দেন 12 লাখ পাৰ ইয়েৰ যদি হয় তেতিয়া মই প্ৰথমটোত ক্লিক কৰিম, আৰু যদি মোৰ টাৰ্ণ অভাৰ লেছ দেন 12 লাখ হয় পাৰ ইয়েৰ তেতিয়াহ'লে মই ছেকেণ্ডটোত ক্লিক কৰিম। যিহেতু মোৰ 12 লাখতকৈ কম হয়, তো সেইটো কাৰণে মই ছেকেণ্ডটোত ক্লিক কৰিম। ছেকেণ্ডটোত ক্লিক কৰি প্ৰচিডত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এয়া দেখিছে ভিউ এলিজিবিলিটি। তো কাইণ্ড অফ বিজনেছত ফুড ছাৰ্ভিচেছ আৰু ফুড ভেণ্ডিং ইষ্টাব্লিছমেণ্ট মোৰ যোনটো বিজনেছ দিছোঁ সেইটো হয়, আৰু তাৰ লাইচেঞ্চ কেটেগৰী ৰেজিষ্ট্ৰেশ্যন মানে মোৰ লাইচেঞ্চ ওলাব নালাগে, আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ব। কিন্তু কিছুমান বিজনেছত লাইচেঞ্চৰ দৰকাৰ হয়, তো আপোনালোকে চাই ল'ব যোনটো আহে। তাৰপিছত আমি ইয়াত এপ্লাই ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আমি ইয়াত ক্লিক কৰিম। এতিয়া আমি এইখন ফৰ্মখন আমি ফিল আপ কৰিম। তো ইয়াত দেখিছে এনেকৈ আমি গোটেই ফৰ্মখন ফিল আপ কৰিব লাগিব। নেম অফ দ্য এপ্লিকেণ্ট বা কোম্পানী। তো ইয়াত আমাৰ বিজনেছৰ আমি নামটো আমি এণ্টাৰ কৰিম যোনটো নাম দিব খুজিছোঁ। যিহেতু মোৰ বিজনেছটো ইণ্ডিভিজুৱেল হয়, তো মই ইণ্ডিভিজুৱেলত ক্লিক কৰিছোঁ। যদি আপোনালোকৰ যদি পাৰ্টনাৰশ্বিপত কোনোবাই খুলিছে তো তাত ক্লিক কৰিব পাৰে। তাৰ পাছত আমি আমাৰ বিজনেছৰ জেগাৰ এড্ৰেছটো আমি ইয়াত এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত দেখিছে আমাৰ বিজনেছৰ জেগা এড্ৰেছটো আৰু আমাৰ ঘৰৰ এড্ৰেছটো একেটাই জেগা নেকি বুলি সুধিছে। যদি আপোনালোকৰ বিজনেছৰ জেগা আৰু ঘৰ এড্ৰেছটো ছেইম হয় তেতিয়া আমি য়েছত ক্লিক কৰি দিম, আৰু যদি নহয় তেন্তে ন' ক্লিক কৰি আমি আমাৰ ঘৰৰ এড্ৰেছটো আমি ইয়াত এণ্টাৰ কৰি দিম। আৰু যিহেতু মোৰ ঘৰৰ এড্ৰেছ আৰু বিজনেছৰ এড্ৰেছটো ছেইম হয়, তো মই ইয়াত য়েছতে ক্লিক কৰি দিম। তো য়েছত ক্লিক কৰাৰ লগে লগে আমাৰ কৰস্পণ্ডেণ্ট এড্ৰেছটো লগালগ ফিল আপ হৈ যাব। তাৰ পাছত ইয়াত দেখিছে কণ্টেক্ট ডিটেইলছত আমি কণ্টেক্ট মোবাইল নম্বৰটো আমি এণ্টাৰ কৰিম। তাৰপৰা কণ্টেক্ট পাৰ্চন নেমটো আমি এণ্টাৰ কৰিম। তো ইয়াত সোধা হৈছে আমি আমাৰ লাইচেঞ্চখন কিমান বছৰৰ কাৰণে আমি এপ্লাই কৰিব খুজিছোঁ। তো ইয়াত দেখিছে 5 বছৰলৈকে আমি এপ্লাই কৰিব পাৰোঁ মেক্সিমাম। তো ইয়াত মই কিন্তু 1 বছৰৰ কাৰণে এপ্লাই কৰিছোঁ। তাৰপিছত মই আকৌ 1 বছৰ পিছত ৰিনিউ কৰিব লাগিব। তো ইয়াত ফুড কেটেগৰী আমি চিলেক্ট কৰিব লাগিব। তো ফুড কেটেগৰী ক্লিক কৰি দেখিছে কি হয়।
তো মোৰ বেকাৰী প্ৰডাক্টছ হয়, তো সেইটো কাৰণে মই বেকাৰী প্ৰডাক্টছত ক্লিক কৰিম। আপোনালোকে ছেভ এণ্ড এডত ক্লিক কৰি এক্সট্ৰা যদি কিবা আছে তাতো সেইটো ক্লিক কৰিব পাৰে এনেকৈ। তো মই যিহেতু এটাই হয়, তো সেইটো কাৰণে মই এইটো এটা ডিলিট কৰি দিছোঁ, কাৰণ মোৰ অকলে বেকাৰী প্ৰডাক্টছ হয়। তো মই এগ প্ৰডাক্ট ডিলিট কৰি দিছোঁ। তাৰপাছত আপোনালোকৰ যদি FSM নম্বৰ যদি আছে তো এণ্টাৰ কৰিব পাৰে, নিদিলেও একো নাই তাত, যিহেতু ৰেড ষ্টাৰ মাৰ্ক নাই, মেণ্ডেটৰী ফিল নহয়। তাৰপিছত আমি ৱাটাৰ ছাপ্লাইটো আমাৰ প্ৰাইভেট নে পাব্লিক, তো আমি সেইটো তাত টিক মাৰ্ক কৰিম। তাৰপিছত ইলেক্ট্ৰিচিটিটো এইটো তাত ৰেড ষ্টাৰ নাই, নিদিলেও একো নাই। তাৰপিছত আমি নেক্সটত ক্লিক কৰি দিম। তো আপলোড ডকুমেণ্ট তো দেখিছে, তো যাৰ নামত আমি এপ্লাই হৈছে তো তাৰ আমি পাছপৰ্ট চাইজ ফটো এখন আমি ইয়াত আপলোড কৰিম। তো আমি আপলোড হৈ যোৱাৰ পিছত তো এখন আমি ইয়াত ভিউত ক্লিক কৰি আমি ফটোখনক চাবও পাৰিম, আমি যোনখন ফটো আপলোড কৰিব বিচাৰিছিলোঁ এখন আপলোড হ'ল নাই। তাৰপিছত ইয়াত আমি আইডেণ্টিটি প্ৰুফ এখন দিম। তো ইয়াত মই ড্ৰাইভিং লাইচেঞ্চ চিলেক্ট কৰিছোঁ, আপোনালোকৰ যোনটো ডকুমেণ্ট আছে সেইটো চিলেক্ট কৰিব পাৰে। তাৰপৰা তাৰ ফটো এখন আমি আপলোড কৰি দিম। আপুনি আপোনাৰ বিজনেছৰ কাৰণে যদি আৰু কিবা ডকুমেণ্ট আপলোড কৰিবলগীয়া হয়, যেনেকৈ হেল্থ NOC, পঞ্চায়ত বা মিউনিচিপালিটিৰ পৰা লোৱা NOC, আপুনি ইয়াত আপলোড কৰিব পাৰিব। এইটো আপোনাৰ বিজনেছৰ কাৰণে লাগে নে নালাগে চাব হ'লে আমি ভিউ মেণ্ডেটৰী ডকুমেণ্ট ইয়াত আমি ক্লিক কৰিম, য'ত আমি চিলেক্ট কৰিম নিউ লাইচেঞ্চ বা নিউ ৰেজিষ্ট্ৰেশ্যন। এতিয়া মোৰ কেছত নিউ ৰেজিষ্ট্ৰেশ্যন হয়, চ' মই ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। ইয়াত দেখিব পাৰিছে আমি ইয়াত এখন ফটো আপলোড কৰিব লাগিব, যোনখন আমি কৰিলোঁ, এখন ফটো আইডেণ্টিটি আপলোড কৰিব লাগিব, যোনখন আমি কৰিলোঁ, আৰু এখন এড্ৰেছ প্ৰুফ দিব লাগে। আৰু মই যোনখন আইডেণ্টিটি প্ৰুফ দিছোঁ তাত মোৰ এড্ৰেছো আছে, মোৰ বিজনেছৰ জেগা আৰু ঘৰৰ জেগা ছেইম হয়। চ' মোক বেলেগকৈ মোৰ বিজনেছৰ এড্ৰেছ প্ৰুফ দিব নালাগে, মোৰ ID প্ৰুফৰ পৰাই হৈ যাব, য'ত মোৰ এড্ৰেছো দিয়া আছে। তাৰ মানে মোৰ কেছত একো NOC দিব নালাগে, কিন্তু বেলেগ কেছত ভিউ মেণ্ডেটৰী ডকুমেণ্টত যদি শ্ব' হৈছে তেতিয়া আমি আপলোড কৰিব লাগিব NOC। তাৰপিছত আমি ইয়াত ডিক্লেয়াৰ ক্লিক কৰিম। ডিক্লেয়াৰ ক্লিক কৰাৰ পিছত ইয়াত দেখিছে পে'মেণ্ট মেথডটো আমি অফলাইনো দিব পাৰোঁ, নহয়তো অনলাইনো দিব পাৰোঁ। আৰু আমাৰ বিজনেছৰ মতে ইয়াত টোটেল এমাউণ্টটো আমাৰ ফিজটো ওলাই পৰিব। তো আমাৰ কেছত 100 টকা হয়, তো মোৰ 100 টকা ওলাইছে সেইটো কাৰণে। তাৰপিছত এইটো মই পে'মেণ্ট কৰি দিম। মই UPI পে'মেণ্ট কৰিছোঁ, আপোনালোকে কাৰ্ড পে'মেণ্ট কৰিব পাৰে বা নেট বেংকিং কৰিব পাৰে। তাৰপিছত পে'মেণ্টটো হৈ যোৱাৰ পিছত ইয়াত দেখিছে এখন ৰিচিপ্টখন আহিছে। তো এখন ৰিচিপ্টখনৰ এই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে ভালকৈ থৈ দিব, নহ'লে এখন প্ৰিণ্টাৰটো লৈ ল'ব পাৰে। তাৰপাছত আমি ইয়াত ভিউ লাইচেঞ্চখন আমি ক্লিক কৰিলে আমাৰ এপ্লিকেশ্যন ফৰ্মখন আমাৰ শ্ব' হৈ যাব। তো আমি সেইখন ছেভো কৰি থ'ব পাৰোঁ। আমাৰ গোটেই প্ৰচেছটো হৈ যোৱাৰ পাছত আমি আমাৰ এপ্লিকেশ্যনখনৰ ষ্টেটাছ জানিব হ'লে আমি হোম পেজত আহিম। আৰু আপোনালোকে এই হোম পেজখনলৈ আহিব হ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া লিংকটো পাওঁ, আপোনালোকে ডাইৰেক্টলি ইয়াত আহিব পাৰে। তাৰপাছত ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰটো এণ্টাৰ কৰিম আৰু ইয়াত কেপচাৰটো এণ্টাৰ কৰি ছাবমিটত আমি ক্লিক কৰি দিম। তাৰপাছত দেখিছে আমাৰ এপ্লিকেশ্যন ষ্টেটাছটো ওলাই গৈছে। তো আপোনালোকে ইয়াত দেখিব পাৰিছে, ইয়াত লিখা আছে যে ষ্টেজ 1 প্ৰচেছিং টু বি ইনিচিয়েটেড, মানে আমাৰ এপ্লিকেশ্যনখন অলপ দিন লাগিব, 6-5 দিনমান লাগিব ৰেডি হ'বলৈ। তো আমি সিমান দিন ৰখি থাকিব লাগিব। তাৰপাছত আমি 6-7 দিনমান ৰখাৰ পাছত আমি আকৌ ইয়াত আমাৰ এপ্লিকেশ্যন ষ্টেটাছটো আমি চেক কৰি চাম। তো ইয়াত আমি আমাৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰটো আমি এণ্টাৰ কৰি দিম। তাৰপাছত ইয়াত আমি যোনটো কেপচাৰ কোডটো আছে, কেপচাৰ কোডটো আমি এণ্টাৰ কৰি দিম। তাৰপিছত আমি ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পাছত দেখিছে ষ্টেটাছ অফ এপ্লিকেশ্যনত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইছ্যুড বুলি আহিছে। তাৰ মানে আমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ইছ্যু হৈ গ'ল। তো তাৰপাছত আমি ইয়াত দেখিছে লগ ইন বিজনেছ, ইয়াত আমি ক্লিক কৰিম। তাৰপাছত আমি ইয়াত ইউজাৰ নেমটো আমি এণ্টাৰ কৰিম। তাৰপাছত আমি ইয়াত পাছৱৰ্ডটো এণ্টাৰ কৰিম। পাছৱৰ্ডটো এণ্টাৰ কৰি আমি যোনটো ইয়াত কেপচাৰ কোড দিয়া আছে তো সেইটো এজ ইট ইজ এণ্টাৰ কৰি আমি ইয়াত চাইন ইনত ক্লিক কৰি দিম। তাৰপাছত ইয়াত দেখিছে ইছ্যুড বুলি যোনটো অপশ্যন আছে, তো ইয়াত আমি ক্লিক কৰিম। তো ইয়াত ক্লিক কৰি আমি ইছ্যুজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যোনটো দেখিছে ইয়াত, তো ইয়াত আমি যোনটো প্লাছ চিন আছে তো সেই প্লাছ চিনটোত ক্লিক কৰিম। তো ইয়াত দেখিব পাৰিছে আমাৰ ডিটেইলছখিনি ওলাইছে। তো ইয়াত আপোনালোকে এই অপশ্যনটো দেখিছে চেণ্ড ইমেইল, তো এই চেণ্ড ইমেইলত আমি ক্লিক কৰি দিম। তো এই চেণ্ড ইমেইলত ক্লিক কৰাৰ লগে লগে আমি যোনটো ইমেইল ID দিছিলোঁ তো সেই ইমেইল IDটোত আমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আমাৰ চেণ্ড কৰি দিয়া হ'ব। তো তাৰপিছত আপোনালোকে দেখিছে যোনটো ইমেইল এড্ৰেছ আমি দিছিলোঁ সেই ইমেইল এড্ৰেছখন চাৰ্টিফিকেট আহিছে, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তো আপোনালোকে দেখিব পাৰিছে এনেকৈ আহিব আমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন। তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন আইকনটো দবাই দিব, যাতে পোনপ্ৰথমে আপোনালোকৰ এনেকুৱা ইনফৰমেশ্যন বেছ ভিডিঅ' পাই থাকে।